যেতিয়া ঘৰত টিভিৰ ৰিম'টে কাম নকৰা হয় তেতিয়া ৰিম'টটো আমি হাতেৰে ঠেকাই দিওঁ যাতে ৰিম'টটোৱে কাম কৰে। এই ঠেকাই ভাল কৰিব বিচৰা কাৰ্যটোক কোৱা হয় পাৰ্কিউচিভ মেইনটেনেন্স। পাৰ্কিউচিভ মেইনটেনেন্স ইজ দ্য টাৰ্ম ফৰ হিটিং সামথিং আনটিল ইট ৱৰ্কছ। তো এই ভিডিঅ'টোত এনেধৰণৰ কেইটামান গজব ফেক্ট লৈ আহিছো। ফেক্ট নাম্বাৰ 3, ইজিপ্তত এটা ধুনীয়া লাইব্ৰেৰী আছে আৰু যাৰ নাম হৈছে আলেকজেন্দ্ৰিয়া লাইব্ৰেৰী। আৰু সেই লাইব্ৰেৰীত এখন ৱৰ্ল্ড ফেমাছ ইউনিক বেঞ্চ আছে যিখন দেখিবলৈ একজেক্ট এখন কিতাপৰ দৰে। এটা পেজ আপুনি দেখা পাব, লগতে একচুৱেল টেক্সট সঁচা আখৰ আপুনি দেখা পাব। এই বেঞ্চখন চিমেণ্টেৰে বনোৱা য'ত আপুনি বহিবও পাৰে। ফেক্ট নাম্বাৰ 2, আপোনালোক সকলোৱে জানে পৃথিৱীৰ দীৰ্ঘতম দ্বিতীয় নদী হৈছে আমাজন নদী আৰু প্ৰথম হৈছে নীল নদী। এই আমাজন নদীৰ দৈৰ্ঘ্য হৈছে ৬,৪০০ কিলোমিটাৰ। কিন্তু ইউনিক ফেক্ট এইটোৱে যে এই ৬,৪০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ আমাজন নদীৰ ওপৰত কোনো ধৰণৰ ব্ৰিজ আৰু কোনো ধৰণৰ পুল নাই। কাৰণ এইটো নহয় যে ইঞ্জিনিয়াৰসকলে তাত ব্ৰিজ বনাব নোৱাৰে, কাৰণ এইটোৱে যে আমাজন নদীৰ ওচৰত বহুত দূৰলৈকে মানুহৰ কোনো ধৰণৰ কলনী তাত নাই। ফেক্ট নাম্বাৰ 1, ইৰাকত যেতিয়া ৰাতি হয় তেতিয়া কিতাপৰ দোকানবিলাক বন্ধ নহয়। অৰ্থাৎ কিতাপৰ দোকানৰ মালিকে দোকান বন্ধ নকৰাকৈয়ে ঘৰত গৈ শুই যায়। এতিয়া আপুনি ভাবিছে চাগে তাত চুৰ নহয় নেকি? কিন্তু ইৰাকী লোকসকলে মানি চলে যে দ্য ৰিডাৰ ডাজ নট ষ্টিল এণ্ড থিফ ডাজ নট ৰিড। মতলব যি কিতাপ পঢ়া জেণ্টুল হয় সি কেতিয়াও চুৰ নকৰে। খুব বেছিতে কিতাপ পঢ়ি যেনেকৈ আছে তেনেকৈ থৈ যাব, আৰু যি চোৰ হয় সিহঁতেতো কেতিয়াও নপঢ়ে।